ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আৰু আজি আমি শিকিম বিউটি ব্লেন্ডাৰ কেনেকৈ ইউজ কৰিব পাৰি আৰু কেনেকৈ মেকআপটো বহুত ভালদৰে ইউজ কৰি ফ্ললেছ দেখা লুক বেছ এটা বনাব পাৰি। তাৰ আগতে মই মোৰ পৰিচয়টো আপোনালোকৰ মাজলৈ দাঙি ধৰিব বিচাৰিছো। আৰু নমস্কাৰ, মোৰ নাম পিংকি। মই বিউটি লাইফষ্টাইল আৰু ফেশ্বনৰ ওপৰত ভিডিঅ' বনাওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব। আৰু তেতিয়া মই আপোনালোকৰ মাজলৈ বহুত ধৰণৰ ভিডিঅ' লৈ আহিবলৈ সঁহাৰি পাম। আৰু মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে আপোনালোকৰ নিজৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু তেন্তে এতিয়া আমি আগবাঢ়িছো মোৰ ভিডিঅ'টোৰ ফালে। বিউটি ব্লেন্ডাৰ আৰু বিউটি ব্লেন্ডাৰটো সদায় ইউজ কৰাৰ আগতে পানীত ভিজাই তাৰ পৰা গোটেইখিনি পানী উলিয়াই ল'ব। মানে শুকাব নিদিব সম্পূৰ্ণৰূপে, মানে মইশ্চাৰটো থাকিব দিব। আৰু শুকান বিউটি ব্লেন্ডাৰ কেতিয়াও ফাউণ্ডেশ্যন এপ্লাই কৰাৰ সময়ত ইউজ কৰিব নালাগে, তেতিয়া বিউটি ব্লেন্ডাৰটো নিজৰ কোনো কাম দেখাব নোৱাৰে। আৰু মই এনেকুৱা চেৱাৰ এটা বিউটি ব্লেন্ডাৰ লৈছো, এইখিনিৰে ফাউণ্ডেশ্যন এপ্লাই কৰিবৰ কাৰণে ভাল হয়। আৰু এইটো যিখিনি আছে এইটো মোৰ এনেকে কনচিলাৰ ইউজ কৰিবৰ কাৰণে ভাল হয়। এনেকুৱা চেপৰ মই বিউটি ব্লেন্ডাৰ লৈ লৈছো। আপোনালোকে বেলেগ বেলেগ চেপৰ বিউটি ব্লেন্ডাৰ ল'ব পাৰে, কিন্তু এটা কথা মন কৰিব, বিউটি ব্লেন্ডাৰটো সদায় পানীত তিয়াব, তাৰপিছত গোটেইখিনি এনেকুৱাকে স্কোৱাছ কৰিব পানীখিনি, আকৌ তিয়াব, আকৌ স্কোৱাছ কৰিব, তাৰপিছত গোটেইখিনি পানী ওলোৱাৰ পিছত কাপোৰ এখনেৰে তাৰ এক্সিছ যিখিনি পানী আছে সেইটো উলিয়াই ল'ব। তাৰপিছত বিউটি ব্লেন্ডাৰটো আপোনালোকে ইউজ কৰিব। তেনেকে বিউটি ব্লেন্ডাৰটো ইউজ কৰিব বহুত সহজ হয় আৰু বেছটো ভালদৰে বনে। এতিয়া মই লৈছো মোৰ ফাউণ্ডেশ্যনটো। মই লৈছো এইটো মেবলিন ফিট মি, সকলোৰে প্ৰিয়। এইটো মিডিয়াম টু হাই কভাৰেজ দিয়ে আৰু মোৰ ছেড হৈছে 220। মোৰ আঙুলিত এইখিনি হাতত এনেকে উলিয়াই ল'ম যিখিনি মোক লাগে। মোক ইমান বেছি কভাৰেজ নালাগে, সেইকাৰণে মই এইটো কভাৰেজ লওঁ। এইটো ল'ৰ পৰা মিডিয়াম কভাৰেজ দি দিয়ে। ফুল কভাৰেজ ফাউণ্ডেশ্যন নহয় এইটো, কিন্তু ডেইলি ইউজ কৰিবৰ কাৰণে ভাল হয়। মই ফাৰ্ষ্ট এনেকৈ মোৰ ফিংগাৰ টিপেৰে এপ্লাই কৰিম মোৰ গোটেই ফেচটোত। অকণমান মই আইলিডত লগাই ল'ম, বিকজ মই কনচিলাৰ ইউজ নকৰোঁ। আৰু মই মোৰ গলটোত লগাম। আপোনালোকে কেতিয়াও গলটো স্কিপ নকৰিব, লগাব। নহ'লে গলৰ ছেট বেলেগ হৈ থাকে আৰু মুখৰ ছেট বেলেগ হৈ থাকে, তেতিয়া ভাল নালাগে। তাৰপিছত মই এনেদৰে ফিংগাৰ টিপেৰে টেপ 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 কৰি কিনে প্ৰথমতে স্প্ৰেড কৰি ল'ম, কাৰণ বিউটি ব্লেন্ডাৰটো বহুত প্ৰডাক্ট লয় যাতে বেছিভাগ প্ৰডাক্ট আমাৰ বিউটি ব্লেন্ডাৰটোত গুচি নাযায়। তাৰ কাৰণে আমি এনেকৈ আঙুলিৰে দিম। এইটো মোৰ প্ৰ' টিপ, মই বনাইছো। এইটো স্প্ৰেড কৰাৰ পিছত মই ল'ম বিউটি ব্লেন্ডাৰৰ এইটো চাইড, ফ্লেট চাইডটো লৈ ল'ম। তাৰপিছত এনেকৈ কেতিয়াও এনেকুৱাকে ড্ৰাগ নকৰিব, মানে এনেকুৱা নকৰিব। বিউটি ব্লেন্ডাৰটো এপ্লাই কৰাৰ সময়ত এনেকৈ টেপ টেপ কৰিব। অলপ সময় দিব নিজৰ ব্লেণ্ড কৰোঁতে, তেতিয়া চাব বেছটো কিমান ধুনীয়া বনে। গৰম বহুত পৰিছে, কেতিয়াও জল্দিবাজি কৰিব নালাগে। নিজে যেতিয়া ব্লেণ্ড কৰিব ফাউণ্ডেশ্যনটো, অকণমান সময় দিব ব্লেণ্ড কৰোঁতে, চাব ধুনীয়া এটা বেছ বনি যায়। আৰু নিজৰ কাণখন নাপাহৰিব, কাৰণ যদি কাণৰ ছেট, মুখৰ ছেট আৰু গলৰ ছেট নিমিলে লিলিপুট দেখা হ'ব। আপোনালোকে যিকোনো বিউটি ব্লেন্ডাৰ ইউজ কৰিব পাৰে। লোকেল মাৰ্কেটত 50ৰ পৰা 100লৈকে বিউটি ব্লেন্ডাৰ পাই যায়। মই লৈছো এইটো পেকৰ বিউটি ব্লেন্ডাৰ। চাওক মোৰ ব্লেণ্ড কৰা হৈ গৈছে আৰু মোৰ বেছটো কিমান নেচাৰেল দেখা হৈছে, কিমান ফ্ললেছ দেখা হৈছে। তাৰপিছত আপোনালোকক যদি কনচিলাৰ লাগে, বেছি কভাৰেজ লাগে, কনচিলাৰ এপ্লাই কৰিব পাৰে নিজৰ আণ্ডাৰ আইৰ বিলাহীখিনিত। তাৰপিছত আপোনালোকে নেক্সট ষ্টেপ আগবাঢ়ি যাব, যেনেকৈ আপোনালোকে নিজৰ মেকআপটো কৰিব বিচাৰে। বেছটো পাউডাৰ, তাৰপিছত কনচিলাৰ, কণ্টৰিং যি কৰে আপোনালোকে। মই ফুল ফেচ মেকআপ লুকো লৈ আহিম আপোনালোকৰ মাজত। মোৰ চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে। এয়া চাওক মোৰ বেছটো কিমান ধুনীয়া হৈছে, নেচাৰেল দেখা হৈছে, যেন একো লগোৱাই নাই। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আজি আমি শিকিলো বিউটি ব্লেন্ডাৰৰ সহায়ত নিজৰ মেকআপটো কেনেদৰে ব্লেণ্ড কৰিব পাৰি অতি সহজ উপায়েৰে।
আৰু আপোনালোকৰ যদি মোৰ চেনেলটো প্ৰথমবাৰৰ পৰা আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাব যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকৰ নিজৰ ফ্ৰেণ্ডৰ লগতে শ্বেয়াৰ কৰি দিব মোৰ বহুত সহায় হ'ব আৰু মই আপোনালোকৰ মাজলৈ এনে ধৰণৰ বহুত ধৰণৰ ভিডিঅ' আনিবলৈ তেতিয়া সঁহাৰি পাম নমস্কাৰ আহিছোঁ আকৌ এটা ভিডিঅ'ত নতুনকৈ আকৌ লগ পাম